होननानै नाथाय माखासे आरोंदायारि जेंनानि थाखाय जों प्रमोद बड़ो सर ऑनरेबल चीफ बीटीआर उपस्थित श्रद्धा रंजित बसुमतारी EM बीटीआर हेलो सरकारी आदर्श डॉक्टर हिमंत विश्व शर्मा मंत्री शिक्षा आधारशिला अपेलिंग কৰিবলৈ তেখেত আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু অপেনিং কৰিবলৈ অনুৰোধ জনাইছো। আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো ছাৰলৈ। ছাৰে নাৰিকেল ভাঙি আমাৰ আধাৰশিলা উন্মোচন কৰিলে। সহযোগ ছাৰে অনারেবল EM बीटीआर माधव चंद्र सेट्टी सम्मान गोनां मंत्री डॉक्टर हिमंत विश्व शर्मा ভাল পাইছে নে নাই কলেজ হোৱাটো? 25 কিলোমিটাৰ দূৰত কলেজ আছে বুলি শুনিছো। বঙাইগাঁৱত বিজনেছ কলেজ আছে না, তাৰ ওচৰত কলেজ নাই। তো আপোনালোকে কলেজ পাবলৈ সক্ষম হ'ল। এবাৰ জোৰকে হাত চাপৰি দিব লাগে। এই আৰু কলেজ নোহোৱাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মেট্ৰিক পাছ কৰি স্কুল এৰিব লগা হৈছে। কাৰণ বঙাইগাঁৱত গৈ পেলাই বিজনেছ গৈ পেলাই ঘৰ ভাড়া কৰি থাকি পঢ়িবলৈ বহুতৰে ইয়াত সক্ষম নাই। তো বিটিআৰ অঞ্চলৰ প্ৰধান সমস্যা হ'ল যাতায়াতৰ সমস্যা। বিভিন্ন স্থানত আমাক দলং লাগে, আমাক ৰাস্তা লাগে আৰু ইয়াত যিটো কমিউনিকেশ্যন তাক আমি ইম্প্ৰুভ কৰিব লাগিব। দ্বিতীয়তে আমাৰ সমস্যা যে আমাৰ এই বিটিআৰ অঞ্চলত মানাহ, বেকী আদি বিভিন্ন পাগলাদিয়া বিভিন্ন নদীৰ ভূটান পাহাৰৰ পৰা নদী যি নামি আহে তাৰ ফলত যি গৰাখহনীয়াৰ যি তাণ্ডৱ তাৰ বিৰুদ্ধেও আমি ব্যৱস্থা ল'ব লাগিব। আজি আমাৰ কয়লা ময়লা বা নিচিমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। চিৰাং জিলাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। বিটিআৰত কোকৰাঝাৰত গভৰ্ণমেণ্ট কলেজ আছিলে। এতিয়াৰ পৰা আমি চিৰাং, ওদালগুৰি আৰু বাস্কাত 3খন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছোঁ। আজি চিৰাঙৰ কয়লা ময়লাত হ'বলগীয়া আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা হ'ল। অহাকালিৰ পৰা কাম আৰম্ভ হ'ব। আজি গধূলি তামোলপুৰতো আৰু এখন চৰকাৰী কলেজৰ কাম আমি আৰম্ভ কৰিম। 2 এদিনতে ওদালগুৰিতো আমি কাম আৰম্ভ কৰিম। গতিকে লাহে লাহে আপোনালোকে দেখা পাব যে বিটিআৰ অঞ্চলত যিমানবিলাক আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলোঁ, UPPL আৰু বিজেপি দলে প্ৰতিটো প্ৰতিশ্ৰুতিকে আমি বাস্তৱত ৰূপায়ণ কৰিম। এইবিলাক হৈছে কি চাওক, হাইকোৰ্টত ইয়াত কিছুমান মানুহ আছে দিনে ৰাতিয়ে হাইকোৰ্টত অযথা ধৰণে মানুহক হাৰাশাস্তি কৰিবৰ কাৰণে কেছ টেছ কৰি থাকে। কিন্তু বিটিআৰ প্ৰশাসনে স্পষ্ট সিদ্ধান্ত লৈছে
যে BTCৰ যিবিলাক খিলঞ্জীয়া লোক তেওঁলোকক উচ্ছেদটো বাদেই দিয়ক, মাটিৰ পট্টা দিয়া হ'ব। 11,000 লোকে মাটিৰ পট্টা পোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিলে। প্ৰমোদ বড়ো ডাঙৰীয়াই মোক কৈছে যে প্ৰায় 1 লাখ মান লোকে মাটিৰ পট্টাই পাব। তেওঁ কাম ইতিমধ্যে আৰম্ভ কৰিছে। সেইকাৰণে মই ভাবোঁ যে উৰা বাতৰিক বাদ দি সকলোৱে BTC প্ৰধান প্ৰমোদ বড়োক সহযোগিতা কৰিব লাগে আৰু তেখেতে নিজেই প্ৰেছত বিবৃতি দিছে যে কোনো উচ্ছেদৰ কথা নাই। বাংলাদেশতে পাব আৰু অসমত ক'ত পাব? চাওক, ইতিমধ্যে এখন স্পেচিয়েল কোৰ্ট বনাবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছে। NDFBৰ চৰকাৰেতো কেছ উইথড্ৰ কৰিব, কিন্তু কেছ চৰকাৰে উইথড্ৰ কৰিলে নহ'ব, আদালতে উইথড্ৰ কৰিব লাগিব। সেইকাৰণে NDFBৰ কেছবিলাক যাতে ফাষ্ট ট্ৰেকত উইথড্ৰ হয় তাৰ বাবে আদালতত আমি আবেদন কৰিম আৰু আদালতৰ সিদ্ধান্তৰ ভিত্তিত মই ভাবোঁ যে BTR চুক্তিৰ প্ৰতিটো দফা আমি আখৰে আখৰে ৰূপায়ণ কৰিব পাৰিম। খুব আলোচনা চলি আছে। মই দুবাৰ বহিলোঁ তেওঁলোকৰ লগত। 2টা আমাৰ শান্তি চুক্তিৰ কথা চলি আছে, এটা কাৰ্বি পাহাৰত আৰু এটা আদিবাসীসকলক লগত লৈ। আমি ভাল খবৰ পাম বুলি আশা কৰিব পাৰোঁ। নিৰ্বাচন যেহেতু ওচৰত আছে স্যাৰ, তেনেহ'লে সেই ক্ষেত্ৰত আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ UPPLৰ লগত কেনেধৰণৰ চিঠি BTR অঞ্চলত UPPLৰ নেতৃত্বত বিধানসভা ইলেকশ্যন হ'ব আৰু তাতে সহযোগী হিচাপে BJP থাকিব আৰু আমাৰ GSP থাকিব। আমি তিনিওটা দলে মিলি অসমত যেনেকৈ BJP নেতৃত্বত হ'ব, BTRত UPPLৰ নেতৃত্বত আমি ইলেকশ্যন খেলিম। बेथ' रायजोनि देरहासारनाय, मानोना रायजोफ्रा लुबैखादोंमोन थांनाय 17 बोसोराव जाबायदि गांहाबना दं, लुबैहाबना दं, उखैहाबना दं जौगाथायनि मुङाव आरो मा होनो सान्थिनि मुङाव, बेखौ दिनै जों मोनजेननो हाबाय। बेनिखायनो जोङो प्रमोद बर' बिथांखौ जोङो बाख्नायनांगोन। बिथांनि दैदेननायावनो दिनै जोंनि UPPL सरकारा बेखिनि खामानिखौ मावफुंनादों। बे जास्ट बिगिनिंल'। नोंथांमोना नायलांबाय था, नोंथांमोननि मिडियानि गेजेरजोंनो गासैखौबो जोङो ब्लेक एन्ड व्हाइट प्रुफ होनो थांगासिनो दङ। सार शिबसारा बुंदोंदि बन दाननानै जाग्रा जौगानानै जाग्रा थाखाय मोनसे सुबिदा होनाय खामानि, बिनि खेत्रआव माबायदि? बेथ' जोंनि मेनिफेस्ट'आवनो दंखायोमोन। गतिके साफ्रोमबो मानसियानो थांना थानायनि राहा लामाखौ मोनगोन, बे सियर। दिनै जे सनाम वांचुकखौ लानानै मोनसे फरायसाफोरजों सावरायनाय मोनसे मटिभेसन प्रग्राम, बिनि खेत्रआव माबायदि जागोन? मानि सायाव? सनाम वांचुकजों शिबसारजों मोनसे फरायसाफोर लानानै मोनसे सावरायनाय जागोन। क्वालिटि इडुकेसन जोङो माबायदि लाबोनो हागोन, भेरि कुइकलि थांनाय 17 बोसोराव गोग्लैसोनायखौ जों माबोरै बोखांनो हागोन, बिनि सोमोन्दैनो बिथाङा दिनै जोंनि गेजेरावहाय मोनसे मा होनगोन, जोंखौ मोनसे मडेल हिसाबै माबायदि मावलांनांगौ बेखौ जोङो फोरमायलांगोन।